बे समाव लानानै फैबावदों मोनसे खौरां। धेमाजि जिल्लानि सिङाव थानाय सिमेन्ट सापरि गामि पन्चायतआव आबाद, जुनार फिसिनाय, रेशम आरो दानाय लुनाय बिफानफोराव सोलिबाय थानाय आसनिफोरनि सायाव जर'खा गामि मेल एबा गाव सभा खुंदों। बे गाव सभायाव गाहाय आलासि महरै जनायनि एसडिअ प्रदीप कुमार द्विवेदी, माननि आलासि महरै एग्जिकिउटिभ मेजिस्ट्रेट जनायनि प्रीतम कुमार दास आरो आबाद, जुनार फिसिनाय, रेशम आरो दानाय लुनाय बिफाननि बिबानगिरिफोर आरो पन्चायतनि सिङाव थानाय गामिनि रायजोफोरा बाहागो लाफैयो। बे गाव सभायाव गाहाय आलासि महरै जनायनि एसडिअ प्रदीप कुमार द्विवेदीआ मा बिबुंथि होदों खोनासं। এইখিনিত আজি বিশেষকৈ আমাৰ কৃষিজীৱী ৰাইজক লৈ কি আলোচনা হ'ল? আজি আমি এটা বিশেষ গাঁও সভা পাতিছোঁ কাৰণ আমি যেতিয়া সানডে এতিয়া প্ৰগ্ৰাম কৰিছিলোঁ এটা আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ অনাৰেবল CM কোৱা মতে তেতিয়া আমি গম পালোঁ যে বিভিন্ন বিভাগৰ ইয়াত একো এৱেৰনেছ নাই বুলি মানুহে কৈছিলে। ধৰক হেণ্ডলুম এণ্ড টেক্সটাইল, এগ্ৰিকালচাৰ, ফিচাৰী, সেৰিকালচাৰ এইবিলাক যোনটো আজীৱিকা কাৰণে যে বিভাগ হয়, যোনটো লিভলিহুড কাৰণে মানুহৰ সহায় কৰে, সেইটো বিভাগৰ একো ইয়াত এৱেৰনেছ কেম্প হোৱা নাছিলে। সেইটো আমি মনত মানে ধৰিলোঁ আৰু আমি সেইকাৰণে আজি এটা বিশেষ গাঁও সভা পাতিলোঁ যে গোটেইকেইটা ডিপাৰ্টমেণ্ট আহিছে, মানুহৰ যি ডাউট হ'ব মানুহে সুধিব পাৰিব। সেৰিকালচাৰ আছে, ফিচাৰী আছে, হেণ্ডলুম এণ্ড টেক্সটাইল আছে, কৃষি বিভাগ আছে আৰু কোনে আছে আৰু ভেটেনেৰী আছে, মানে যিমান লিভলিহুড জেনেৰেটিং ডিপাৰ্টমেণ্টবিলাক আছে সেইটো আছে। মানে ইয়াৰ পৰা আজি ৰাইজে কিবা উপকৃত হ'ব বুলি আপুনি আশা কৰিছে? মই নিশ্চয় আশা কৰিছোঁ। মানে যিমান স্কিমবিলাক আছে মানুহে যেতিয়া গম পাব, যেতিয়া এৱেৰ থাকিব তেতিয়াহে উপয়োগ কৰিব পাৰিব, তেতিয়াই ইউজ কৰিব পাৰিব স্কিমখন, আঁচনিখন। সেইকাৰণে আমি এইটো গাঁও সভা পাতিছোঁ যে মানুহক জনাব লাগে যে এইটো আঁচনি আছে যোনটো আপোনাৰ কাৰণে এলিজিবল হয়, আপুনি এইটো ইউজ কৰিব পাৰে। সেনেকুৱা আমাৰ ধাৰণা আছে। আমি কেতিয়াবা দেখিবলৈ পাওঁ যে কেতিয়াবা যিজন মানুহে পাব লাগিছিল এই স্কিমবোৰ নোপোৱাকৈ আনজনজনে কাম নকৰে, এইজন মানুহে পোৱা যায়। কেতিয়াবা কিয় দুটা পক্ষতে কিবা প্ৰব্লেম থাকি যায়। কেতিয়াবা যোনে মানুহ পাব লাগে তেওঁ এৱেৰ নাথাকাকৈ, কাৰণ প্ৰত্যেক আঁচনিৰ কাৰণে এটা সময় থাকে, এটা টাইমলাইন থাকে। টাইমলাইনৰ ভিতৰত যদি এপ্লিকেশ্যন নিদিয়ে কেতিয়াবা তেখেত তেওঁ পাব নোৱাৰে। কেতিয়াবা ডিপাৰ্টমেণ্টৰ ফালৰো গণ্ডগোল হৈ যায়। সেইটো কাৰণে আমি